সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু বেলটো দাবি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন সদায় পাই থাকে। हेलो फ्रेंड, मैं हल मेहताब अपनी देखे से टॉप ट्यूब चैनल। আজি বিষয়টো হল কি জানেনে? আজি বিষয়টো হল আমার মোবাইলের চার্জ কিয় কম থাকে। কারণ কি হল নতুনতে ভালেই চার্জ থাকিল, এতিয়া কি হল আমার মোবাইলের চার্জ লাহে লাহে কমি আহিল। কারণ কি জানেনে? কারণ হল কি জানা? কারণ হল এক নাম্বার কারণ হল কি জানে? আমি গোটেই রাতি চার্জত দি থওঁ। ইটো ভুল কেতিয়াও নকৰিব। যদি আপোনাৰ বেটাৰী লাইফ ভাল কৰিব খোজে তেতিয়াহ'লে আপুনি কেতিয়াও গোটেই ৰাতি চাৰ্জ দি নথব। কাৰণ গোটেই ৰাতি চাৰ্জ দি থ'লে আমাৰ মোবাইলটো চাৰ্জ হৈ যায়, 2-3 ঘণ্টাতে চাৰ্জ হৈ যায় আৰু গোটেই ৰাতি চাৰ্জত থাকে। কথা হ'ল কি জানে আমি যদি ভাত খাওঁ আৰু পেট ভৰি যায়, তথাপি আৰু যদি ভাত খাবলৈ বিচাৰোঁ তেতিয়াহ'লে ভাত খাব পাম নাই? আৰু যদি তেতিয়া আৰু আকৌ ভাত খাওঁ আমার পেটের অসুস্থ হবে। এনেকুৱাই কথা, আমার ব্যাটারি চার্জ হল 2-3 ঘণ্টাত আৰু 3-4 ঘণ্টা এনেই চার্জত পৰি থাকে আৰু এনেই চার্জত পৰি থকাৰ কাৰণে আমাৰ ব্যাটারিৰ লাইফ লাহে লাহে কমি আহে। আমাৰ ব্যাটারি লাহে লাহে চার্জ কমিবলৈ ধৰে আৰু আমাৰ ব্যাটারি 3-4 বছৰ যোৱা ব্যাটারি 1 বছৰত আমাৰ নষ্ট হৈ যায়। তো ফ্রেন্ড, কথা হল কি, যদি আপোনাৰ বেটাৰী লাইফ ভাল কৰিব খোজে ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় লৈ আহি আছোঁ। পোনপ্ৰথমে কাম কি হ'ল জানে? কাম হ'ল কি, আমি কেতিয়াও 80% বা 85%ৰ ওপৰত চাৰ্জ নিদিম। চাৰ্জ দিলে 80% বা 80 আমি বড় বড় ইউটিউবাৰ কয় যে 80% বা 85% ওপৰত কেতিয়াও চাৰ্জ দিব নালাগে। কাৰণ ইয়াৰ উপৰিও যদি চাৰ্জ দিওঁ তেতিয়াহ'লে আমাৰ বেটাৰী লাইফ লাহে লাহে কমি আহিবলৈ ধৰে। আৰু কিমান কমত চাৰ্জ দিম? যেতিয়া আমাৰ মোবাইলৰ 10% বা 15% হৈ যায় তেতিয়া আমি লগে লগে চাৰ্জত দিম। যদি এই টিপছটো ফ'ল' কৰে তেতিয়াহ'লে আপোনাৰ মোবাইলৰ বেটাৰী লাইফ 3-4 বছৰ পৰ্যন্ত ঠিকেই থাকিব আৰু নতুনো যেনেকৈ বেটাৰী চাৰ্জ থাকিছিল এতিয়া পৰ্যন্ত থাকিব। আজিলৈকে ইমানে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ মই নতুন ইউটিউব খুলিছোঁ, তো আপোনালোকে যদি ওপৰত লৈ যায় তেতিয়াহ'লে ওপৰলৈ আহিব পাৰিম, নহ'লেতো ইয়াতেই মোক ধ্বংস হৈ যাব লাগিব। ঠিক আছে।